দোস্তো, এনেকুৱা ধৰণৰ ইমেইল যদি আপোনাৰ মোবাইললৈ আহে তেন্তে আপুনি ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। Your video verification has been delayed from your account. এই ইমেইলটো কিয় আহে সেই বিষয়ে জানিবলৈ ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাব, তেতিয়াহে আপোনালোকে বুজি পাব। বিশেষকৈ আমাৰ নিচিনা সৰু সৰু ইউটিউবাৰসকলে এই ভিডিঅ'টো চোৱা অতি প্ৰয়োজন। যদি আপুনি বিজ্ঞান আৰু প্ৰযুক্তিৰ লগত জড়িত ভিডিঅ'সমূহ চাব বিচাৰে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। হাই হেল্ল' দোস্তো, মই হয় ভাই। পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। Your video verification has been deleted from your account. এই ইমেইলটো গুগলৰ ফালৰ পৰা আহিলে আপুনি ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। আমাৰ নিচিনা সৰু ইউটিউবাৰবোৰে এই ইমেইলটো আহিলে আপোনালোকে চেনেলটো কি হৈ গ'ল বুলি ভাবে। আচলতে এই ইমেইলটো এই কাৰণে আহে যেতিয়া আপুনি আপোনাৰ ইউটিউব চেনেল ষ্টাৰ্ট কৰে তেতিয়া আপোনাৰ ইউটিউব চেনেলৰ ছেটিঙত চেনেল অপশ্যনত 3 ষ্টেপ এডভান্স ফিচাৰ ইনেবল কৰিবলৈ ভিডিঅ' ভেৰিফিকেশ্যন কৰা হয়। ভিডিঅ' ভেৰিফিকেশ্যন হোৱাৰ পিছত 4-5 দিনৰ ভিতৰত এই ইমেইলটো আহে। আপুনি ভিডিঅ' ভেৰিফিকেশ্যন কৰা সেই ভিডিঅ'খন ইউটিউবে পৰীক্ষা কৰাৰ পিছত ইউটিউবে এই ভিডিঅ' ভেৰিফিকেশ্যন ডিলিট কৰি দিয়ে। সেইকাৰণে আপোনালোকৰ ওচৰলৈ এই ইমেইলটো আহে। ইয়াত আপুনি ভয় খোৱাৰ কোনো প্ৰয়োজন নাই আৰু আপোনাৰ চেনেলটো কোনো ধৰণৰ ইফেক্ট নপৰে। আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' চাবলৈ বিচাৰে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।